নিজৰ অনুভৱ তেখেতসকলে ইমান সফলতাৰে এবছৰ যাত্ৰা অতিক্ৰম কৰিছে। তেখেতসকলক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব শিৱসাগৰৰ যিখিনি গ্ৰাহক আছে তেখেতসকলক, কাৰণ তেখেতসকলৰ অবিহনে হয়তো এই যাত্ৰাটো সম্ভৱ নহ'লহেঁতেন। শিৱসাগৰবাসীক বহুত ধন্যবাদ, যাতে তেখেতসকলক আৰু বেছি সহযোগ কৰে তেখেতসকল আগুৱাই যাবৰ বাবে। আৰু ইয়াৰ লগতে শিৱসাগৰে ভাৰতীয় ৰাইজিং যি কমিউনিটি আছে তাৰ মাজত স্থান দখল কৰিছে আৰু শিৱসাগৰ ৱাজ awarded the rising star of the country। সেইটো খুব বেছি ভাল লগা কথা আৰু আশা কৰিছোঁ এনেদৰেই আগুৱাই যাওক। আৰু যি এই জাৱা শ্ব'ৰুম শ্ৰীকৃষ্ণ মটৰ্ছৰ যি চেষ্টাত তেখেতসকল আগুৱাই গৈ আছে, মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যি দৈনন্দিন জীৱন, এই জীৱনৰ বাবে এখন মটৰচাইকেল বা এখন গাড়ী সকলোৰে বাবে খুব বেছি প্ৰয়োজনীয় দৈনন্দিন জীৱন যাপন কৰিবৰ বাবে। সেইবাবে আপোনালোকে যাতে এই শ্ব'ৰুমটোলৈকে আহি আপোনালোকৰ যি হয়তো কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে সেইখিনি পূৰণ কৰে, আৰু তাৰে কামনা কৰিছোঁ। আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এখেতসকলক। ধন্যবাদ। আপুনি এতিয়া নতুনকৈ আহি আছে কিছুমান প্ৰজেক্ট, চিৰিয়েলছবোৰ কৰি থাকোঁ। আপোনালোকে বহুত বেছি মৰম দিয়ে, ৰাইজে খুব বেছি মৰম দিয়ে বাবেই চাগে মই আজি ইয়াত উপস্থিত হ'ব পাৰিছোঁ। তেনেদৰেই মোৰ আৰু আগন্তুক কিছুমান প্ৰজেক্ট আহি আছে। তেখেতসকলৰ সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আপুনি যেতিয়ালৈকে যিমান এনেকৈ আচলতে সুধিলে অলপ অসুবিধা হয়, কাৰণ সকলোবোৰ কামেই মোৰ খুব বেছি প্ৰিয় আৰু প্ৰত্যেকটো কামেই বহুত বেছি ডেডিকেশ্যনেৰে কৰা হয়। যদিও আপুনি সুধিছে, মই ৰাইজে খুব বেছি মৰম দিয়া কেইবাটাও গীত আছে, লাজে লাজে, জাপানী পুতলা, ধতুৰা গুটি, এইবোৰ গান মোক নিজৰ প্ৰিয় আৰু ৰাইজৰ মৰম দিয়াৰ বাবে আৰু বেছি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিখন বৰ্তমানৰ হৈ আছে স্বৰ্গৰথখন মই চালোঁ, আৰু যিসকলে চোৱা নাই তেখেতসকলকো মই অনুৰোধ কৰিছোঁ চাবলৈ, কাৰণ সকলোৱে বহুত কষ্টৰে কৰিছে। আমাৰ প্ৰযোজক হওক, আমাৰ ডিৰেক্টৰ হওক, এক্টৰ্ছ হওক, বহুত বেছি নিজৰ চেষ্টাৰে এটা ভাল প্ৰডাক্ট দিবলৈ চেষ্টা কৰিছে। মই নিজেই চাই খুব বেছি ভাল লাগিছে। আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিছোঁ। অসমীয়া বোলছবি যিটো এতিয়া বৰ্তমান যিমানখিনি আগবাঢ়িছে সেইখিনিক লৈ বহুত বেছি সুখী, কাৰণ এইটো হৈছে আমাৰ বাবে এটা গল্ডেন এৰা, আৰু যি তেনেদৰে আগবাঢ়ি গৈ আছে সেইটো আমাৰ বাবে খুব বেছি ভাল লগা কথা। কিয়নো আমি সদায় বিচাৰোঁ আমাৰ যি ইণ্ডাষ্ট্ৰিটো আছে সেইটো আগবাঢ়ি যাওক। তেনেহ'লে যদি এইটো আগৰ দৰেই থাকে তেনেহ'লে হয়তো আমি নোৱাৰিম আগুৱাই যাবলৈ। আৰু বেছি আগুৱাই যাওক, আজি যেনেকৈ আছে ইয়াতকৈ আৰু বেছি আগুৱাই যাওক, তাৰেই কামনা কৰিছোঁ। শিৱসাগৰ শ্ৰীকৃষ্ণ মটৰ্ছ জাৱা ESD আমাৰ আজি সম্পূৰ্ণ এবছৰ সম্পূৰ্ণ হৈছে। তাৰ কাৰণে আমাৰ সকলোকে নিমন্ত্ৰণ কৰা হৈছে, জ্যেষ্ঠ সাংবাদিকসকল, আমাৰ সামাজিক মাধ্যমৰ কৰ্মকৰ্তাসকল, আৰু আমাৰ যিসকল আমাৰ কাষ্টমাৰে আমাৰ বাইক লৈছিলে তেওঁলোকক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকলৈও থাকিলে, আৰু আমি গোটেই বছৰটোত 325খন বাইক বিক্ৰী কৰিছোঁ, আৰু বাইকখিনি বিক্ৰী কৰোঁতে আমি বহুতখিনি কষ্ট, বহুতখিনি অভিজ্ঞতা লাভ কৰিলোঁ। তাৰ লগতে আমি গোটেই বছৰটোত যিমানখিনি কষ্ট কৰিছোঁ সেই বছৰ, তাৰ লগতে আমি বহুতখিনি ৰাইডৰ অনুষ্ঠানো কৰিছোঁ। ৰাইডখিনিত যাওঁতেও আমি বহুতখিনি কষ্ট পাইছোঁ। তাতে আমাৰ যিমানখিনি গ্ৰাহক আছিলে, গ্ৰাহকসকলে আমাক বহুতখিনি অনুপ্ৰেৰণা যোগাইছে। এই জাভাৰ যিটো ৰেঞ্জ 50,000 পৰা ষ্টাৰ্টিং আছে, মিনিমাম লোৱেষ্ট এমাউণ্ট 291,000 আছে। আৰু মাইলেজ আপোনাৰ আমাৰ দুটা ভেৰিয়েণ্ট আছে, জাৱা ESD। জাৱা আপোনাৰ 42 32 মাইলেজ পাব, জাৱা ববাৰ পাব আপোনাৰ 28.5, আৰু আপোনাৰ ESD পাব 34 something। আচলতে যিটো জাভাৰ যিটো ছেগমেণ্ট স্পৰ্টছ ভেৰিয়েণ্ট আছে। ইয়াত বেলেগৰ লগত ডিফাৰেঞ্চ কি আছে, বা ইয়াত বেলেগৰ লগত ডিফাৰেঞ্চ বহুতখিনি আছে। আপোনাৰ ডাবল চাইলেঞ্চাৰ আছে, প্লাছ আপোনাৰ ৰেডিয়েটৰ অইল কোড আছে, প্লাছ আপোনাৰ ইয়াৰ যিটো ইঞ্জিনৰ যোনটো স্মুথলি ফাংচন হয় সম্পূৰ্ণ বেলেগ বাইকত। এতিয়া আপুনি কেনেকুৱা কাষ্টমাৰ ৰেচপঞ্চ বহুতখিনি ভাল পাইছোঁ। যিহেতু আমি চেলছৰ ফালৰ পৰা পাইছোঁ ভাল ৰেচপঞ্চ, ছাৰ্ভিচৰ ফালৰ পৰা ভাল ৰেচপঞ্চ পাইছোঁ। ক'বলৈ গ'লে বহুতখিনি ভালেই পাইছোঁ কাষ্টমাৰ কি হ'ব এতিয়া এবছৰ আপোনাৰ কণ্ট্ৰিবিউশ্যন আৰু কাষ্টমাৰ কাৰণে কিবা অফাৰ? আমি কাষ্টমাৰসকলক বহুত ধন্যবাদ জনাম, আৰু আগন্তুক আমাৰ যিসকল কাষ্টমাৰ আছে তেওঁলোকলৈ আমাৰ বহুতখিনি অফাৰ ডিছকাউণ্ট আহি আছে। যিখিনি অফাৰ ডিছকাউণ্ট আহি আছে মই আপোনালোকক জনাই দিছোঁ। আমাৰ এতিয়া জুলাই মাহৰ পৰা যিসকল কাষ্টমাৰ আমাৰ ওচৰলৈ আহিব তেওঁলোকৰ কাৰণে 5,000 ডিছকাউণ্ট থাকিব, উইথ 2,000 ৰুপিজ কেছ ডিছকাউণ্ট থাকিব, প্লাছ ছাৰ্ভিচিং
আগতে আছিলে আমাৰ 4টা ছাৰ্ভিচিং ফ্ৰী আছিলে, এতিয়া আপোনাৰ 7টা ছাৰ্ভিচিং ফ্ৰী থাকিব। যিহেতু আজি আপোনালোকৰ 1 year কমপ্লিট হৈছে, আজি কি আমাৰ এনুৱেল মিট কৰা হৈছে, কাষ্টমাৰ কৰা হৈছে আৰু আপোনালোকক সকলোকে মতা হৈছে, লগতে আমাৰ যিসকল সামাজিক মাধ্যমত কৰ্মকৰ্তা লোকসকলক তেখেতসকলকো আৰু আমাৰ মেইন বিশিষ্ট অতিথি হিচাপে দেৱংগনা বৰা বাইদেউক নিমন্ত্ৰণ কৰা হৈছে।